Hello everyone, স্বাগতম জনাইছো সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু সকলোকে দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো লগতে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো বহুত দিনে হ'ল আপোনালোকৰ আগলৈ ভিডিঅ' আপলোড কৰিব পৰা নাই ব্যস্ততাৰ কাৰণে পূজাৰ বুলি বহুত কাপোৰ চিলাব আহিছে তো মই সেইবিলাক কামতে লাগি আছো কিন্তু সেইবিলাক ভিডিঅ' মই আপোনালোকক দিব নোৱাৰো কাৰণ মই নিজে কাম কৰি আৰু নিজে ভিডিঅ' বনাটো অসম্ভৱ তো হেকাৰণে আপোনালোকৰ আগত ভিডিঅ' শেয়াৰ কৰিব পৰা নাই কিন্তু আজি মই এখন মেখেলাত ফেব্ৰিক কৰিছো তো সেই ফেব্ৰিক কৰা মেখেলাখনকে আপোনালোকক দেখাম বহুত দিনে হল দিয়ক ভিডিঅ' দিবই পৰা নাই আজি তাকে ভাবিছো সেইখিনিকে কৰি দেখাও যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰি দিব আৰু শেষলৈ চাব কিন্তু বলক আৰু এয়া ফেব্ৰিক কৰিবলৈ লাগি গৈছো যেহেতু মই এবাৰ প্ৰথম ফেব্ৰিক কৰিছো তো সেই কাৰণে সহজ ফুল এটাকে লৈ লৈছো আৰু এই সহজ ফুলটো ধুনিয়াকৈ সৰু এপাত ব্ৰাছ লৈ গ্ৰীন কালাৰটো কৰিছো যেহেতু কাপোৰখন গুলপীয়া তো উজ্জ্বল দিব লাগিব সেই কাৰণে গ্ৰীন কালাৰে কৰি দিছো ব্ৰাছপাত আসলতে মই 3 নম্বৰে লৈছো কিন্তু ব্ৰাছপাত মোৰ কাৰণে বহুত সৰুৱে হ'ল প্ৰথমবাৰ কৰিছো যদিও ডাঙৰ ব্ৰাছ হলেও কৰিব পাৰিলো হেতেন কিন্তু মই এপাতে ব্ৰাছ আনিছিলো তো জিপাত আনিছিলো সেই পাতে কাম চলাই দিছো অকনমান দেৰি হৈছে আৰু সম্পূৰ্ণ গুটেই মেখেলাখনতে হৈ গল দেখিছেনে কি ধুনিয়া লাগিছে দেখিবলৈ আৰু মাছ ভাগত যি গোল অংশ মই খালি ৰাখি থৈ দিছো তাতো মই এটা ডিজাইন কৰিম হেয়া লৈছো গোল্ডেন কালাৰ আৰু গোল্ডেন কালাৰটো দি দিছো মাজত তাৰ পাছত বেলি ফুলৰ দৰে এনেকৈ দি দিছো কাষে কাষে কেনে পালে জনাব আপোনালোকে মোৰ হলে বহুত ভাল লাগিছে মেখেলাখন চিলোৱা নাই এতিয়ালৈ বাৰু কৰি থৈ দিছো এয়া চাওক সম্পূৰ্ণ দেখাই দিছো আৰু গুটেই সম্পূৰ্ণ মেখেলাখন দেখাই দিম আপোনালোকক কেনে পালে জনাব যদি চাই ভাল লাগিল প্লিজ লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশন সকলোতকৈ আগত আপোনালোকৰ মোবাইলত যাবৰ বাবে তো আৰু শেয়াৰ কৰি দিব সকলোকে যোন সকলে প্ৰথমবাৰ ফেব্ৰিক কৰিম বুলি ভাবি আছে তেখেতলোকৰ বাবে এই সহজ ফুলটো কৰিব পাৰিব তেখেতলোকে তো সকলোলৈ শেয়াৰ কৰি দিব বাই বাই আজিলৈ আহিছো